Hi friends, good morning. কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে। আজি পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। আজি মই যাবলৈ ওলাইছো ৰামতীৰত বাল্মীকি মন্দিৰ। পাঞ্জাৱত দুটা মন্দিৰ আছে ফেমাস জনা যায় হে দুটা মন্দিৰ, এটা হ'ল গোল্ডেন টেম্পল আৰু এটা হ'ল বাল্মীকি মন্দিৰ। আপোনালোকে যদি আহিব বিচাৰিছে অমৃতসৰৰ পৰা বাল্মীকি মন্দিৰ 10-11 কিলোমিটাৰৰ ৰাস্তা হ'ব, আৰু যদি গোল্ডেন টেম্পল যাব বিচাৰিছে অমৃতসৰতে আছে গোল্ডেন টেম্পল। এতিয়া সময় হ'ল 7টা। আজি মানে একো কামেই হোৱা নাই, মোৰ ৰাতিপুৱা ভাগত বহুতে কাম হৈ থাকে। তাৰপিছত আজি তেওঁকো পঠাওঁ, মালিকৰ মানে সদায় মানে পাৰ্মানেণ্ট টাইমে 9টাতে যাব লগা হয়। চ' তেওঁকো নাচা চা বনাই দিওঁ, গা পা ধুওঁ, নাচা চা বনাই দিওঁ, খাই কৰি লাহেকৈ ওলাওঁ। আৰু এতিয়া এটা মিটিং এটা মাতি থৈ গ'ল BSF মানে কেতিয়া কি হয় মানে গমেই নাপাওঁ, কেতিয়া মিটিং মানে হঠাৎ মাতি থৈ যায়। চ' মিটিঙতো যাবই লাগিব মাতিছে যদি চা, আৰু মিটিংটো কেতিয়া শেষ হয় মইতো গমেই নাপাওঁ, এতিয়া কিমান দেৰি লাগে। চ' মিটিং শেষ হোৱাৰ পাছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাল্মীকি মন্দিৰ। এতিয়া আহক আপোনালোকক তেতিয়া লগ পাম। মই মন্দিৰলৈকে এতিয়া অকণমান বাহিৰৰ পৰিৱেশটো দেখুৱাই দিওঁ, যিহেতু বাহিৰৰ পৰিৱেশ দেখাবলৈ এলাউড নাই, তথাপি অকণমান দেখাই দিওঁ। আহক। এয়া মোৰ কিটচেন একদম লেতেৰা হৈ আছে। ছোৱালীজনী গুড মৰ্ণিং উন্নতি। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ, যিহেতু নেকি এলাউড নাই বাহিৰৰ আমাৰ কেম্পৰ ভিতৰত দেখুওৱা। চ' গা পা ধুই ৰেডি হৈ গ'লোঁ, এতিয়া ওলাবলৈ বাকী আছে। গা পা ধুই হ'ল, এতিয়া কিটচেনত যাওঁ, কি বনাওঁ চাওঁ ৰ। এয়া গাখীৰ আছে, গাখীৰ দি অটছ বনাই দিওঁ নেকি, সোনকালে হৈ যাব। অটছ পেকেট খোলাই আছে, অটছ বনাই দিম গাখীৰেদি। চ' বনাই লওঁ। ওলাই গ'লোঁ, এতিয়া গৈ আছোঁ। দীপাঞ্চি ক'ত গ'ল? গৈ আছোঁ কণমানিজনী। দেখি পাইছে চাগে বজৰংবলীৰ মূৰ্তিটো দেখিছে চাগে। গৈ আছো। মন্দিৰৰ আশে পাশে বহুতকেইটা দোকানো আছে। বহুতকেইটা দোকান। ইয়াত চেণ্ডেল খুলি লওঁ আমি। মন্দিৰৰ ভিতৰত যাবলৈ চেণ্ডেল খুলিব লাগে। এইটো থৈ দিওঁ, বাহিৰত থৈ দিওঁ। মুড়ি পেকেট লৈ লৈছোঁ মাছক দিবলৈ। এয়া মেইন গেট গৈ আছোঁ। ইয়াতো এটা আছে শিৱ মন্দিৰ।
দুটা সৰু সুৰা মন্দিৰ আছে মেইন মন্দিৰৰ ওচৰত। এইফালে দি গৈ আছো। এতিয়া আমি মেইন মন্দিৰলৈকে যাম। চব কিমান চফাকে ৰাখিছে। এয়া মেইন মন্দিৰটো। চাই পুৰা চাইনা টাইনাৰ পৰা অহা নিচিনা ভাবিছে নেকি? হেনে আমাৰ চেহেৰা চাই পাঞ্জাৱৰ লগত নিমিলে না। সেনেকুৱাই ভাবিছে চাগে। চাৰিওফালে পানী। ইফালেও পানী ইফালেও পানী আৰু মাজতে মন্দিৰ। ইয়াতে আছে ভগৱান বাল্মীকি। বহুত মানুহ আছে। পইচা দিবলৈ যায়। এনেকে আহিলো। এয়া গেট এন্ট্ৰি কৰিলো। তাৰপিছত মেইন মন্দিৰত সোমাই এইফালেদি এতিয়া যাম আমি। এইফালে যাম আমি এতিয়া গৈ। এয়া ইয়াত ওচৰৰ কাষতে মেলাও লাগি আছে। আগতে গাঁও ধুইছিল। এয়া ইয়াৰ বহুতে পবিত্ৰ কুঁৱা বুলি ক'ব পাৰি। যিসকলৰ সন্তান নহয় সেইসকলেও ইয়াত আহি গা পা ধুই যাব পাৰে। ইয়াত হেনো গা পা ধুলে সন্তান প্ৰাপ্তি হয়। এয়া বিশ্বাস এটা আৰু। এয়া গৈ আছো, দেখুৱাম আপোনালোকক। এইখনে কুঁৱা। ফটো লগাই দিয়ে মন্দিৰত সোমাব। এইয়া তলত কোনোবাই গা ধুই আছে চাগে। তললৈকে নাযাওঁ আৰু বহুত হৈ আছে, যাব লগা হ'ব। কণমানিজনীকো লৈ আছো। পিছলো আছে। এয়া দেখুৱালো আপোনালোকক। বহুত পুৰণি কুঁৱা। এতিয়া আমি সীতামাৰ আগৰ দিনৰ সীতামাই মানে ইয়াত 12 বছৰ বনবাস কৰিছিল বুলি জনা গৈছে। আৰু লৱ কুশ ইয়াতে জন্ম হৈছিল। লৱ আৰু কুশ সীতামাৰ দুটা পুতেক। এতিয়া তাৰ ৰুমলৈকে গৈ আছে, দেখুৱাম। এইফালে যাম এতিয়া। ভিতৰতো এটা মন্দিৰ আছে। ইয়াতে সীতামাৰ ঘৰ। ইয়াত কুটীয়া বুলি কোৱা হয়। পাঞ্জাবী হিন্দী ভাষাত কুটীয়া বুলি কয়। আৰু ইয়াতে ইটাবোৰ দেখিছে নহয়। এয়া ইটা যেনেহেন ইটা গাঁঠি যায় সেনেহেন পাছত মানে ঘৰ
পাব বুলি হেৰি এটা আশা আৰু চবে ইয়াত বান্ধি কৰি গৈ আছে। বহুতে পবিত্ৰ পানী এয়া পুখুৰী পানীটো। যিখিনি জনা গৈছে যিমানটো জানিছোঁ মানে জানো মই সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। এয়া পানীত হেনো আপোনালোকে যদি ইয়াত আহি বা ভৰি বা মূৰ গা বা ধুলেও আপোনালোকৰ মানে যিমানো বেমাৰ আজাৰ আছে গাৰ সকলোবোৰ ভাল হয় বুলি জনা গৈছে। চব আৰু আমি এইফালে যাম কৰি ইফালে গৈ য'ত নেকি আমি এণ্ট্ৰি হৈছে সেইফালেদি ওলাই যাম। আৰু এই বাল্মীকি মন্দিৰৰ বিষয়ে অকণমান জানিব পাৰিছোঁ। মই জনাত বাল্মীকি মন্দিৰ মূৰ্তিটো বহি থকা মূৰ্তিটো হাইটটো হৈছে 5.5 ফিট আৰু 800 কিলত মানে ওজনটো বনোৱা গৈছে। আৰু এইটো মূৰ্তিটো বনোৱা হৈছে গোৱালিয়াৰত আৰু তাত সোণ ব্যৱহাৰ কৰা হৈছে। তাত 50 মাইক্ৰনৰ সোণ সেই মূৰ্তিটো দি বনোৱা হৈছে। এতিয়া আৰু এইফালে যাম আমি। অকণমান বহি লৈছোঁ, ভাগৰ লাগিছে, মাও নোৱাৰে, ঘূৰি গৈছে ন, সেইকাৰণে অলপ ৰেষ্ট কৰি লৈছোঁ। এতিয়া ইফালে যাম অকণমান ৰেষ্ট কৰি। সৰুহৰা মন্দিৰ আছে চাইডে চাইডে। গোটেই মানে মন্দিৰৰ মানে গোটেই পুখুৰীৰ চাইডে চাইডে মানে গোটেইটো মন্দিৰে আছে। মাজত মেইন মন্দিৰ, আশে পাশে গোটেই সৰু সুৰা মন্দিৰ আছে। ইয়াতে সৰুকৈ দোকান এটা আছে। দিম ৰ'বা। কি বেলুন লাগে? এয়া ছোৱালী এজনীয়ে বেলুন লৈ দিওঁ। বল বেলুন ক'ব পাৰি বল এক দে দিওঁ। এতিয়া আমি গৈ আছো। ইয়াতো এটা মন্দিৰ। লগৰজনী পাৰফিউম চাই আছে। আমি আহি পাই গ'লো। আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বহুতে ভাগৰ লাগি গ'ল, বহুত ঘূৰিলোঁ, লগৰজনীৰ ঘৰতো গ'লোঁ, এইমাত্ৰ আহি পালোঁ। এতিয়া সময় হ'ল 7:15। চ' আজি ভিডিঅ'টো ইয়াতে শেষ দিওঁ। চ' বাই।